হেল্ল' দোস্ত ডি বিজয় চেনেললৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। চাই থাকিবলৈ নাপাৰিব, ডি বিজয় চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু এইজন হৈছে মুন আৰু আমি দুইটা আজিকালি যাম, আপোনালোকে চাই থাকিব। এয়া আমি আহি আছোঁ, আৰু এজন যাব মানে আমাৰ লগত। আমি দুইটা এতিয়া আহি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। সেয়া আমাৰ লগৰজন আহি পাই গ'লহি। এতিয়া আমি তিনিটা যাম। মাছ ধৰিবলৈ ইমান মানুহ আহিছে। এইখন নৈত সেইয়া মাছ ধৰি আছে মানুহে। চাওকচোন আপোনালোকে কিমান মাছ ধৰি আছে মানুহবিলাকে। এইবিলাক মাছ পূৰা ধৰি আছে। সেইবিলাক মানুহ ইমান মাছ ধৰি আছে। এখন দলং হয়। 2 কেজিমান হ'ব এইটো মাছ। এইফালে বামুণী চাপানালা কুণ্ড পাইগৈ। আমি এতিয়া যাম। আমি ক'ত যাম এতিয়া? আমি টপজুৰি যাম। আমি টপতজুৰি যাম। আৰু এইফালে চাওক, মজা লাগিব আজি গৈ। এইফালে বান্ধ পাতি থৈ দিছে, মাছ পূৰা ধৰি থাকে বান্ধত। সেইয়া বহুত মাছ লাগে, বৰালি মাছ একদম আধা কেজি চাইজ হৈছে, ডাঙৰ হোৱা নাই। পানী একদম চব শুকাই গ'ল। 2 কেজি চাইজৰ মাছ এটা ধৰিলেই। বহুত মাছ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু আগত দেখাই আছোঁ আপোনালোকক কি কি আছে। চাওক না, নৈখন দেখি ইমান ধুনীয়া লাগিছে। চবৰে পুখুৰীবিলাক ওলাই পৰিছে। এইবিলাক চবে হাতেদি নিজে নিজে খান্দি লোৱা পুখুৰী হয় এইবোৰ। সেউজীয়া পথাৰখন দেখাওক, সেই পেনে এণ্টেনা ঘূৰাই দিয়ক। কি ধুনীয়া ভিউজ আহিছে ন, ভাল লাগিছে চাই পেলাই কিবা এটা। বাৰু দেৰি নকৰোঁ, আমি এতিয়া যাব লাগিব আগলৈ। এইফালে যাম, এইফালৰ পৰা আহিছিলোঁ। ব'লাক যোৱানে? ব'লক। চাইকেল নহয়, ভাল লাগিছে না আহি? ভাল লাগিছে। এখন পথাৰ একদম মানে ইমান ধুনীয়া নহয়, ভিউবিলাক চাওকচোন আপোনালোকে। ইমান মজা জেগা, আপোনালোকে চাওক, বহুত ভাল লাগিছে। বাৰু এতিয়া গৈ আছোঁ পূৰা চাইকেল লৈ আহি কিবা এটা ভাল লাগে। আপোনালোকে চাব বাৰু, চাইকেল লৈ আহি কিবা এটা বহুত ভাল লাগে। আমি বাইক আছিলে, বাইকত এতিয়া তিনিটা আহিব নোৱাৰি কাৰণে আমি বাইকত অহা নাই। সেইকাৰণে আমি চাইকেল লৈ আহি আছোঁ। চাই থাকিব ভিডিঅ'টো। এয়া আমি বামুণী তিনিআলি পাই গ'লোহি। আমি এইটো ছাইডৰ পৰা আহিছিলোঁ আৰু এইটো ছাইডে যাম। আৰু এইফালে যায় বৰবাৰী, এখন স্কুল। এতিয়া আমি বামুণী তিনিআলিত অকণমান ৰৈছোঁ, কিবা কেইটামান কিনি ল'বলগীয়া বস্তু আছে, সেইকেইটা কিনি লৈ যাম। চাই থাকিব। আমি এইফালে অকণমান টপতজুৰিৰ পৰা আহিমগৈ চিধা, কিন্তু আমি যাম এইফালে যাম। এইফালৰ পৰা আহিছিলোঁ, এইটো ছাইডৰ পৰা আহিছিলোঁ, এইফালে যাম। হায়ংথল যাম, এইফালে হায়ংথল পাইগৈ। কিন্তু অকণমান এইফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম টপতজুৰিৰ পৰা। চাই থাকিবচোন ভিডিঅ'টো। আমি এইখিনি পালোঁহি এতিয়া বৰ্তমান। সেই পাহাৰখনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এইফালে মানে বেছি দূৰ গ'লে কাৰ্বি আংলং বৰ্ডাৰ পৰি যাব। আমি এতিয়া নগাঁও ডিষ্ট্ৰিক্টত আছোঁ বৰ্তমান। বাছ চাই থাকিব। ৰাস্তাটো দেখাত সমান যেন লাগিছে, কিন্তু বহুত ওখ হয়। বহুত কষ্ট লাগিছে চাইকেল পেডেল মাৰি, বহুত জোৰছে পেডেল মাৰিবলগীয়া হৈছে। এয়া কালী মন্দিৰ পালোহি, টপতজুৰি কালী মন্দিৰ। ইয়াত চিনেমা দেখায় দুৰ্গা পূজা হ'লে পৰ্দাত, বহুত ভিৰ হয়। এইখিনি জেগা বহুত ফেমাছ জেগা, দেখাই আছোঁ অকণমান আগলৈ গৈ লৈ। এয়া টপতজুৰি মন্দিৰ আহি পালোহি। এয়া আমাৰ বাবা মন্দিৰ, বহুত পুৰণা মন্দিৰ হয় এইটো। চাওক কি ধুনীয়া মন্দিৰ, কৃষ্ণ প্ৰভু চাব পাৰে। এয়া টপতজুৰি বাগান পালোহি। ইমান ধুনীয়া বাগান এখন, কিমান ডাঙৰ বাগান চাওকচোন, বহুত ডাঙৰ বাগান।
একদম গৈ থাকিলে শেষেই নহয় বাগানখন। কিমান ডাঙৰ বাগান। আমাৰ এইজন পিছত থকাজন বলুদাই লৈ আহিলে আমাক এইটো ৰাস্তা দি, ভঙা চিঙা ৰাস্তা দি হাৰেংথল যাবলৈ, অথনি যেন দেখাইছিলোঁ ৰাস্তাটো, সেইটো ৰাস্তা দি যাবলৈ বিচাৰিছিলোঁ। শ্বৰ্টকাট ৰাস্তা দি আমাক লৈ আহিলে, এতিয়া খোজকাঢ়িহে যাবলগীয়া হৈছে। একদম চলাবই নোৱাৰি চাইকেল। কি জংঘল ৰাস্তা দি লৈ আহিলে। চাওকচোন কি জেগা দি লৈ আহিছে এইবিলাক ৰাস্তা। এইখন পাহাৰখন চাওক, কিমান ওখ পাহাৰ। দেখি একদম ভয়ে লাগি যায় পাহাৰখনলৈ চালে। চাওকচোন কিমান ডাঙৰ পাহাৰ। ইয়াত কোনো মানুহ জোনো নাই, আমি তিনিটা অকলে অকলে কোনফালে যাম, এইফালে আছেনে নাই বাৰু চাই থাকক ভিডিঅ'টো। যি হয় হ'ব আৰু, আজি যামেই আৰু। ইয়া ভেড়া ছাগলী দেখিছেনে? ভেড়া ছাগলী দেখিছে? ইয়াত অপজিতে আছোঁ এতিয়া বৰ্তমান, হাৰেংথল পোৱাগৈ নাই। এইখিনিত অলপ মানুহ দুনুহ ঘৰ আছে বাৰু। এইখন বাগান নতুনকৈ লগাই আছে বাগানত। বহুত বেয়া ৰাস্তা দেই। বাইক নানিলোঁ ভালেই হ'ল বাৰু, চাইকেলেদি আহি আছোঁ। এতিয়া বহুত খোজকাঢ়িবলগীয়া হৈছে। এইখন বাগান চাওক নতুনকৈ বনাই আছে। এই বাগান পুলি কেতিয়া লগাইছে? 3 মাহমান হ'ল ন? কিমান দিনত ডাঙৰ হৈ যায়, একদম তুলিব পৰা হৈ যায়? 3-4 বছৰমান লাগিব ন? এতিয়া মানে ইয়াত এনেকৈ পুলি থৈ দিলে হ'বনে? দানা হেৰি চাৰি দি থাকিব লাগিব? ঔষধ চৌষধ বহুত মাৰিব লাগে। অঁ অঁ অঁ, হ'ব দিয়ক, আহোঁ দেই। এপ্ৰিল ফুল বনাম আপোনালোকক আজি। চিনি পাইছেনে এজোপা গছ? এপ্ৰিল ফুল হয়, কি ধুনীয়া লাগে ফুলখিনি। মই বহুত ভাল পাওঁ কিন্তু দেখিবলৈ দূৰৰ পৰা। এপ্ৰিল ফুল। এইটো কি সাৰ মাৰিছে? হা? কি কি? ইউৰিয়া, MOP। অঁ অঁ অঁ, এইটো ৰাস্তা পাই গ'লো নেকি? এইটো ৰাস্তা দি আহি থাকিবলগীয়া হৈছে। ইউৰিয়া আৰু কি ক'লে? MOP ন? এইটো সাৰ মাৰে বাগানত। বগাটো ইউৰিয়া, ৰঙাটো MOP। এমুঠি আনে। এজোপা গছত কিমানকৈ দিয়ে? অলপ এমুঠি। ধান সিঁচে অঁ, এয়া আহি চ'লাৰ কোম্পানী পালোহি। কিমান ডাঙৰ চ'লাৰ কোম্পানী চাওক, কিমান ডাঙৰ চ'লাৰ কোম্পানী। একদম পুৰা ডাঙৰ। চব চ'লাৰ লাগি আছে ৰ'দৰ পোহৰত। এইটো এটা বিদ্যুৎ সৃষ্টি হ'ব, মানুহৰ ঘৰত দিব। আমি যিটো কামত আহিছিলোঁ সেইটো কাম নহ'লগৈ মানে। সেইফালে গ'লে বোলে হাতী চাতি বেছি ওলায়, সেইকাৰণে আমি এইখিনিৰ পৰাই ঘূৰি দিলোঁ। কিন্তু এই হাৰেংথল বুলি কয়, কিন্তু যোনখিনি জেগাত যাব বুলি ভাবিছিলোঁ সেইখিনি জেগাত নগ'লোঁ। এইখিনিৰ পৰা আমি ঘূৰি দিলোঁ। এতিয়া আমি আগলৈকে গৈ থাকিব লাগিব। এতিয়া আমি বেলেগ এটা ঠাইলৈ যাম বুলি ভাবিছোঁ। চাই থাকিবচোন আপোনালোকে কোন জেগালৈ যাম এতিয়া। আমি বৰবাৰীৰ ফালে আহি আছোঁ এতিয়া। গোটেই ছাইডটো পাহাৰ। আমি খালি বৰবাৰী পাই যাব লাগিব। এতিয়া এইটো দেখিছেনে?
সোলাৰ ফেক্টৰী আমি পিছফাল পালোহি সেইফালে গৈছিলোঁ তাৰ সেইফালেদি গৈছিলোঁ এইফালে পালোহি এতিয়া ঘূৰি ঘূৰি আমি আহি এইখিনিতে অকণ বহিলোঁ বহি আমি নাস্তা যি আনিছিলোঁ সেয়াকে খালোঁ খাই বৈ লৈ এতিয়া আৰু আমি আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো চাই পেলাই যদি কিবা তাত ভুল হৈও গৈছে ক্ষমা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবই ছাবস্ক্ৰাইব নকৰিলে বেয়া লাগিব বেলটো টিপি দিব বেলটো টিপি দিব লাগিব তেতিয়াহে বাই ৰাখোঁ দিয়ক